এভৰিৱান মোৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱা মই ব্ৰেকফাষ্টত বনাইছোঁ পোহা একেবাৰে কম তেলত বনাইছোঁ এইটো ৰেচিপি মই আপোনালোকক আগবঢ়াম পিছলৈ আৰু আজি ব্ৰেকফাষ্ট কৰি মেলি মানে বহুত আৰ্জেণ্ট কাম এটা আহিলে সেইকাৰণে অলপ ওলাই যাবলগীয়া হৈছে বহুত গৰমো পৰিছে তাকে দুপৰীয়া আহি আজি মই ভাবিছোঁ মটন বনাম বুলি ছাগলী মাংস আৰু ছাগলী মাংস ৰেচিপিটো মই আপোনালোকলৈ আগবঢ়াইছোঁ আহকচোন চাওঁ এয়া মই পিঁয়াজ লৈ লৈছিলোঁ দুটা আৰু সেই দুটা মই পিঁয়াজ প্ৰথমতে তেল দি লৈছোঁ কুকাৰতে বনাইছোঁ কুকাৰত মই তেল দিছোঁ 4-5 চামুচ জোখাৰ আৰু তাত মই ডালচেনি ইলাইচি আৰু জাবিত্ৰী দি লৈছোঁ আৰু তেজপাত দিছোঁ তাৰপিছত মই পিঁয়াজখিনি দি দিছোঁ দুটা পিঁয়াজ মই কাটি লৈছোঁ আৰু এইখিনি একেবাৰে ৰঙচুৱা হোৱালৈকে মই ভাজি লৈছোঁ আৰু এইফালে মই মছলাখিনি তৈয়াৰ কৰি লৈছোঁ আৰু ইয়াত মই দৈ লৈ লৈছোঁ এবাটি আৰু তাত মই ধনিয়া জিৰা জলকীয়া গুড়ি গৰম মছলা আৰু মিট মছলা এইকেইটা মই দি ভালদৰে দৈখিনি ফেটি লৈছোঁ আৰু আদা নহৰু মই পিচি লৈছোঁ আৰু এয়া মোৰ পিঁয়াজখিনি ভাজ খাই গ'ল ৰঙচুৱাকৈ একদম ৰঙচুৱাকৈ ভাজিব যদি মানে ৰঙচুৱা নহয় পিঁয়াজখিনি তেনেহ'লে এই যিটো ৰেচিপি হয় সেইটো ভাল নহ'ব আৰু সেইকাৰণে পিঁয়াজখিনি আমি একদম ভালদৰে ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব আৰু এতিয়া মই মটনখিনি দি দিছোঁ মটন প্ৰায় আধা কিলোমান হ'ব আৰু এই মটনখিনি এতিয়া আমি খুব ভালদৰে ভাজি ল'ব লাগিব এতিয়া মই 5-10 মিনিটৰ কাৰণে ঢাকোন মাৰি দিছোঁ আৰু এয়া 5-10 মিনিট হৈ গ'ল মাংসখিনিও অলপ ৰঙচুৱা হৈ যাব আৰু তেতিয়াই আমি ইয়াত আদা নহৰু যি পেষ্ট বনাইছিলোঁ সেইখিনি ইয়াত দি দিছোঁ এতিয়া আকৌ আমি 5 মিনিটৰ কাৰণে ঢাকন মাৰি দিছোঁ আৰু এয়া ল'ৰা খেলাত ব্যস্ত হৈ আছে ঘৰত যি পায় তাকে খেলে কাৰণ তললৈ ওলাই যোৱা নহয় আৰু এয়া মই 5 মিনিটৰ পিছত ঢাকনখন আঁতৰাই লৈছোঁ আৰু এই মাংসৰ চক এতিয়ালৈকে মই ইয়াত হালধি একো দিয়া নাই সেইকাৰণে অলপ বগা বগা হৈ আছে আৰু এতিয়া মই দিছোঁ হালধি আৰু নিমখ দিছোঁ সোৱাদ অনুসৰি আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি লওঁ আচলতে মাংসখিনি যিমান ভালদৰে আপোনালোকে ভাজি ল'ব যিকোনোৱে মাংস হওক ভালদৰে ভাজি ল'লে তেতিয়া তাৰ কালাৰটোও ভাল আহে আৰু সোৱাদটো ভাল আহে আৰু গোন্ধটো নাইকিয়া হৈ যায় আৰু এতিয়া আমি ইয়াত দিছোঁ মছলা মই যি দৈৰ লগত মই মছলাখিনি ফেটি থৈছিলোঁ সেই মছলাখিনি ইয়াত দি দিছোঁ দৈ আৰু মছলাখিনি একেলগে ফেটি ল'লে আচলতে দৈখিনি দিলে ফাটি নাযায় আৰু আমি এতিয়া এইখিনি ভালদৰে মিক্স মানে লৰাই লৈছোঁ আৰু লৰোৱাৰ পিছত আমি এতিয়া পানীখিনি শুকোৱালৈকে ঢাকি থ'ম আৰু জুইটো আমি কমাই লৈছোঁ কম জুইত আমি এইখিনি সিজাব লাগিব খুব ভালদৰে আৰু এইখিনি পানীখিনি শুকাই পিনি ইয়াৰ পৰা যিখিনি তেল ওলাইছে সেই তেলখিনি যেতিয়া ওলাব মছলাৰ পৰা আৰু মাংসখিনিৰ পৰা তেতিয়া আমি ইয়াত আলু এড কৰি দিছোঁ আৰু পানীখিনি নুশুকোৱালৈকে ইয়াৰ কুকাৰটো কেতিয়াও বন্ধ নকৰিব বা পানী দি নিদিব কাৰণ খাবলৈ তেতিয়া অলপ হেৰেকা লাগিব বা কালাৰটো নুঠিব তেনেকুৱা ধৰণৰ হয় সোৱাদটো ভাল নহ'ব আমি যেনেকুৱা এটা টেক্সাৰ বিচাৰিছোঁ সেইটো আমি নাপাম সেইকাৰণে সদায় মাংসখিনি একদম ধুনীয়াকৈ ভাজি ভালকৈ তাৰ পৰা যেতিয়া তেল
তেলটো ওলাব সেইটো সময়ত আমি ইয়াত পানী ঢালিছোঁ আৰু পানী আপোনালোকে আপোনালোকৰ অনুমান অনুসৰি ঢালিব মই যিমানটো মোক গ্ৰেভিৰ প্ৰয়োজন মই সিমানটোৱে ঢালিছোঁ আৰু এতিয়া আমি কুকাৰটো চিটি লগাই দিলোঁ চিটি লগাইছোঁ মটনত চিটি কেতিয়াবাকে 3টাও লাগে 4টাও লাগে যেনেকুৱা ধৰণৰ মটন হয় সেইটো হিচাপত আপোনালোকে চিটিটো লগাব আৰু এয়া তাৰপিছত মই তাত ঢালি দিছোঁ কচুৰি মেথি অলপ দেৰি উতলিবলৈ দিলোঁ আৰু মোৰ ৰেডি হৈ গ'ল মটন আৰু খাবলৈ বহুত ক্ৰিমি এটা একদম ভাৱ আহিছে আৰু বহুত টেষ্টি হৈছিলে আপোনালোকে যদি বনাব বিচাৰে এনেধৰণে তেতিয়া বনাব পাৰে আৰু খাই পিনি বহুত ভালো পাব বহুত সোৱাদ হৈছিলে টেষ্টি হৈছিলে আৰু ইয়াৰ গ্ৰেভিটো ভাল হৈছে